নমস্কাৰ, মই আজি আকৌ আপোনালোকলৈ নতুন ৰেচিপি এটা লৈ আহিছোঁ। এটা ল'লোঁ কাচকল 3টা, আলু এটা ল'লোঁ আৰু ধুনীয়াকৈ বাকলি গুচাই মেলি আৰু ধুনীয়াকৈ ধুই ল'লোঁ। কাচকলৰ চব্জি বনাওঁ আহক। এয়া আলুৱে আৰু কাচকলে গোল গোলকৈ কাটি লৈছোঁ। আপোনালোকে এইদৰে কাটি ল'লে হ'ল। এয়া আৰু এইখিনি মই ধুনীয়াকৈ ধুই মেলি বাকলি চাকলি গুচাই লৈছোঁ। আৰু ইয়াতে ল'লোঁ জলকীয়া, তেজপাতা আৰু আদা নহৰু, পিঁয়াজ 3টা, বিলাহী 2টা। আৰু ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাব, মই কি বস্তু দিওঁ। আৰু এইখিনি মই ধুনীয়াকৈ কাটি ল'লোঁ। আৰু ইয়াতে লং আৰু ডালচেনি অলপো লৈছোঁ। এইটো মই মিক্সি জাৰটো ল'লোঁ। মিক্সি জাৰত এতিয়া মই দিম আদা নহৰু আৰু বিলাহী 2টা আৰু পিঁয়াজ কাটি থোৱা পিঁয়াজখিনি দিছোঁ। এতিয়া দিলোঁ লং আৰু ইলাচি, ডালচেনি। এতিয়া এইখিনি মই ধুনীয়াকৈ এটা পেষ্ট বনাই ল'ম। এইফালে গেছত মই কেৰাহীটো বহাই দিছোঁ। তেল দি দিছোঁ। তেলখিনি গৰম হ'ব দিছোঁ। তেলখিনি গৰম হৈ গৈছে। তেলখিনি গৰম হোৱাত এতিয়া মই আলুখিনি ফ্ৰাই কৰি ল'ম। কাটি থোৱা আলুখিনি আৰু আলুখিনি মই ভালদৰে ফ্ৰাই কৰি ল'ম, লাল কৰি। আলুখিনি ফ্ৰাই হৈ গৈছে, এতিয়া নমাই ল'ম। আপোনালোকে এইদৰে লালকৈ ফ্ৰাই কৰি ল'লে হ'ল। এতিয়া এই তেলতে দিলোঁ মই আৰু কাচকলখিনিও এইদৰে ফ্ৰাই কৰি ল'ম। আৰু এইখিনি ফ্ৰাই হৈ গৈছে। কাচকলখিনি আপোনালোকে এইদৰে ফ্ৰাই কৰি ল'লে হ'ল, বেছি লাল কৰিব নালাগে। আৰু আলু আৰু কাচকল এইদৰে ফ্ৰাই কৰি ল'লোঁ। কাচকল আৰু আলু ফ্ৰাই কৰি লোৱা কেৰাহীটোতে এতিয়া তেলখিনিতে এতিয়া মই জলকীয়া দি দিলোঁ, অলপ গোটা জিৰা দিলোঁ, পিঁয়াজ দিছোঁ এটা সৰুকৈ, 2টা দিলোঁ তেজপাতা। আৰু এইখিনি এতিয়া অলপ ভাজি ল'ম মই লাল হোৱালৈকে। পিঁয়াজখিনি লাল হৈ গৈছে। আৰু এইখিনি পিচি থোৱা যে লৈছিলোঁ সেইখিনি পেষ্টখিনি ইয়াতে দি দিছোঁ। মছলা খোৱা হালধি দিছোঁ ইয়াতে, আৰু নিমখ দিছোঁ। নিমখটো আপোনালোকে যি পৰিমাণত খায় সেইটো পৰিমাণত ল'লে হ'ল। ইয়াতে দিছোঁ অলপ জিৰা গুড়া, অলপ দিছোঁ ধনিয়া গুড়া, অলপ দিছোঁ জালুকৰ গুড়া। আৰু এতিয়া মছলাখিনি ভালদৰে ভাজিব লাগিব। আৰু এয়া মছলাখিনি মই ভাজি ল'লোঁ। ভাজি লোৱাৰ পিছত এতিয়া আৰু ফ্ৰাই কৰি থোৱা কাচকলখিনি আৰু আলুখিনি ইয়াতে দি দিলোঁ। দি পেলাই এতিয়া আৰু মই 10 মিনিট সময় এইদৰে ভাজিব লাগিব। আৰু মছলাখিনি মই অলপ ভাজি হৈ যোৱাৰ পিছত তেতিয়া মই কাচকলখিনি দি দিলোঁ, ফ্ৰাই কৰি থোৱা কাচকলখিনি। এতিয়া ইয়াতে নিমখ চিমখবিলাক ধুনীয়াকৈ সোমাই যাব। আৰু এয়া ভাজি হৈছে মছলাখিনি। আৰু মছলাখিনি অলপ কেৰাহীত লাগি যোৱা নিচিনাকৈ হ'ব দিব। এনেকৈ মছলাটো অলপ কেৰাহীত লাগি গ'লে আৰু মছলাটো ধুনীয়া ভাজাও হৈ যায়। আৰু কি ধুনীয়া এটা মছলা এটা ধুনীয়া চেণ্টো আহে। এতিয়া ভাজা হৈ গৈছে। এতিয়া মই পানী দিম আৰু এতিয়া উতলিব দিম। আৰু এয়া চব্জি উতলি আছে। কালাৰটো কি ধুনীয়া আহিছে চাওকচোন আপোনালোকে। আৰু এনেকৈ বনাই খাবচোন, একদম পাঠা মাংস নিচিনা লাগিব খাই পেলাই আপোনালোকৰ, ইমানেই টেষ্টি হয়। খালি একবাৰ আপোনালোকে বনাই পেলাই খাই ট্ৰাই কৰি চাওক। যোনে যোনে কাচকল বেয়া পায় এনেকৈ যদি বনাই দিয়ে খাব, একদম বহুতে টেষ্টি পাব খাই। নেক্সট বাৰ আকৌ খাবলৈ ইচ্ছা কৰিব, মানে ইমানেই টেষ্টি হয়। গ্ৰেভি টাইপত বনাইছোঁ, আপোনালোকে এইদৰে বনালেই হ'ল। আৰু এয়া চব্জি হৈ গ'ল। কি সুন্দৰ চব্জি হৈছে চাওকচোন। মোৰ কিন্তু খাবলৈ মন গ'লেই, ইমানেই টেষ্টি হয় এইদৰে বনালে। চাওকচোন আৰু কালাৰটো কি ধুনীয়া আহিছে। হৈ গৈছে, এতিয়া নমাই দিম মই। আৰু এয়া কাচকলৰ চব্জি বনাই হৈ গ'ল। এইদৰে বনাই খাব কিন্তু দেই আপোনালোকে, বাৰে বাৰে খাবলৈ মন কৰিব আপোনালোকৰ, ইমানেই টেষ্টি হয়। আৰু একদম পাঠা মাংস নিচিনা লাগে। খাই চাবচোন, আৰু গোন্ধটো যে কি ধুনীয়া চেণ্টটো, আপোনালোকে খাই চাবচোন এইদৰে। আৰু যদি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ফ'ল' কৰি দিব। আৰু আজিলৈ ইমানতে সামৰিলোঁ। পুনৰ নেক্সট ভিডিঅ'ত লগ পাম। ভিডিঅ'টো চাই থকাৰ কাৰণে আপোনালোকৰ কাৰণে বহুত বহুত ধন্যবাদ। বাই বাই।